হাই গাইজ, মই মাইনাত স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ' লৈ আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভালে আছে, কুশলে আছে আৰু সুস্থ আছে। আৰু মই বহুত বেছি ভালে আছোঁ, পুৰা বিন্দাছ আছোঁ। তো আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা টেষ্টি ৰেচিপি। তো আলু পৰঠা কেনেকৈ বনাই সহজতে, তো একদম চিম্পল আৰু একদম সহজ পদ্ধতিৰে মই বনাইছোঁ। তো ভিডিঅ'টো একদম শেষলৈকে চাই যাব, তেতিয়াই ভালদৰে বুজি পাব নহয় জানো। তো আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব, ছাবস্ক্ৰাইব কৰি দিব, লগতে ধুনীয়া ধুনীয়া কমেণ্ট কৰিব, লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব। তো ভিডিঅ'বিলাক একদম শেষলৈকে চাই যাব আৰু সদায় উৎসাহ দিব যাতে মই সদায় আগুৱাই যাব পাৰোঁ। তো বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আটা লৈছোঁ মই, লগতে লৈছোঁ পানী। আটাখিনিত মই কোনো নিমখ বা তেল ব্যৱহাৰ কৰা নাই। আৰু 4-5টা জোখৰ মই আটা লৈছোঁ। এতিয়া ভালদৰে মঠি থাকিম। এনেকৈ ভালদৰে পানী দি আটাখিনি মঠি যাব লাগিব। আৰু মই পানীখিনি ঠাণ্ডা পানীয়ে লৈছোঁ, আপোনালোকে কুহুমীয়া পানীও ল'ব পাৰে। এয়া মোৰ আটাখিনি মঠা হৈ গ'ল। ভালদৰে মঠিব লাগিব আৰু 5 মিনিট সময় ৰাখি দিম। আলু পৰঠা বনাবলৈ কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব সেই সামগ্ৰীসমূহৰ মই নাম কৈ দিছোঁ। বইল কৰি লোৱা আলু 3টা লৈছোঁ ডাঙৰ চাইজৰ, গোটা জিৰা লৈছোঁ, গৰম মছলা, আৰু ইফালে লৈছোঁ পদিনা, জলকীয়া 2টা, আৰু লৈছোঁ আদা, আৰু লগতে ল'ব পাৰে পিঁয়াজ। তো মই পিঁয়াজ এড কৰা নাই বাৰু। এতিয়া মই পদিনাৰ পাতখিনি সৰু সৰুকৈ কাটি ল'ম। ইয়াৰে যিকোনো মছলা নহ'লেও কথা নাই, মছলা নহ'লেও সোৱাদ হ'বই হ'ব। মিনিট সময় ৰাখি থৈ দিয়া আটাখিনি মই আৰু ভালদৰে মাৰি লৈছোঁ। এতিয়া মই সকলোখিনি মছলা ভালদৰে মিক্স কৰি ল'ম। সোৱাদ অনুসৰি নিমখ দিব। এতিয়া মই আলুখিনি ভালদৰে পিটিকি ল'ম। সকলোখিনি মছলা মই ভালদৰে মিহলাই লৈছোঁ আৰু ভালদৰে পিটিকিব লাগিব যাতে আলুৰ ডখৰাখিনি ৰৈ নাযায়, মিহি হ'ব লাগিব।
এয়া মোৰ আলুখিনি ভালদৰে পিটিকা হৈ গ'ল। তো পিঁয়াজটো নিজৰ সোৱাদ অনুসৰি ল'ব। মই পিঁয়াজ বেছি ভাল নাপাওঁ কাৰণে পিঁয়াজটো এড কৰা নাই, আৰু যিসকলে পিঁয়াজ ভাল পায় পিঁয়াজটো দিব পাৰে। এয়া চাওক আলুখিনি মোৰ হৈ গ'ল, আৰু এনেকৈ মই ভাগ কৰি লৈছোঁ। ৰুটিখনত মই আলুখিনি সোমাই দিলোঁ, আৰু একদম লাহে লাহে বেলিব লাগিব। চব হাতেৰে বেলিব লাগিব, গা জোৰ দিব নালাগিব। তো লাগি ধৰা যেন লাগিলে আটা দি দি বেলিব লাগিব। এনেকৈ এখন এখনকৈ মই বেলি গৈ আছোঁ। এয়া সকলোখিনি মছলা ভালদৰে বিয়পি পৰিছে। আটাখিনি মঠতে একদম কোমল হ'ব লাগিব, তেতিয়াহে সকলোখিনি মছলা এনেকৈ বিয়পি পৰিব। এতিয়া কেৰাহী এটা উঠাই লৈছোঁ, আৰু এখন এখনকৈ আলু পৰঠাখিনি ভাজি ল'ম।
এতিয়া ঘিউ বা তেল লগাই দিব লাগিব। ভালদৰে লগাব লাগিব। হৈ গ'ল মোৰ আলু পৰঠা। এতিয়া চাহেৰে পৰিৱেশন কৰিম। তো ঘৰত সকলোৱে এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় টেষ্টি পাবই পাব। তো এইখিনিতে আকৌ এবাৰ কওঁ, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। নটিফিকেশ্যনত মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। আজিলৈ ইমানেই। বাই বাই।